হেল্ল' এভৰিৱান, আপোনালোকে সকলোৱে অপেক্ষা কৰি আছিলে যে কেতিয়া বিজ্ঞাপন প্ৰকাশ পাব। এতিয়া আজি এটা পেপাৰ কাটিং দেখিবলৈ পোৱা গৈছে। এইটোত চাওকচোন, ডেটটো 27 অক্টোবৰ, ফ্ৰাইডে 2023 আছে। গতিকে ইয়াতে চাওক, ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কাৰণে লিখা আছে, গুড নিউজ ফৰ এভৰি TET পাষ্ট কেণ্ডিডেট, এডভাৰটাইজমেণ্ট কামিং চুন ইন নৱেম্বৰ ফাৰ্ষ্ট উইক ফৰ 9,857 posts. According to the vacancy, for LP school 8,057 posts and for UP school 1,800 posts only. See more details page 12ত চালে আমি ভালদৰে বুজিবলৈ পাৰিম। কিন্তু এইখিনিতে আপোনালোকে গম পালে যে নৱেম্বৰৰ ফাৰ্ষ্ট উইকত আমাৰ টেটৰ বিজ্ঞাপন প্ৰকাশ পাব। আৰু ইয়াতে যিহেতু পোষ্ট বহুখিনিয়ে দিছে, 9,857টা পোষ্ট দিছে। গতিকে আপোনালোকে এতিয়া নিশ্চিন্ত মনে থাকিব পাৰিব, কাৰণ যেতিয়া LP স্কুলত যদি 8,000 পোষ্ট দিয়ে, তেতিয়াহ'লে আপোনালোকৰ কাট অফ বহুত বেছি নাযাবই। সেইকাৰণে সকলোৱে কমেণ্ট কৰি আছে আপোনালোকৰ। কালি মই এটা পলো দিছিলোঁ, তাতেও গম পাইছোঁ যে বেছিভাগৰ মাৰ্ক প্ৰায় 60ৰ আশে-পাশে আছে। গতিকে আপোনালোকে আৰু নিশ্চিন্ত মনে থাকিব, এইবাৰৰ চাকৰি এটা হৈয়ে যাব। কাৰণ 9,000 পোষ্ট দিলে বহুত বেছি পোষ্ট, আৰু ইমান পাছ কেণ্ডিডেট হয়তো নাই। তাততো থাকিলেও, কাৰণ কেটেগৰী ৱাইজ ভাগ হৈ যাব কেণ্ডিডেটবোৰ। গতিকে আপোনালোকে বেছি চিন্তা কৰি থাকিব নালাগে। আৰু কাট অফৰ এনালাইচিছ ভিডিঅ' এটা মই সন্ধিয়ালৈকে আজি লৈ আহিবলৈ চেষ্টা কৰিম। যিহেতু পোষ্টৰ সংখ্যাটো আমি গম পালোঁ যে 9,857 পোষ্ট হ'ব আমাৰ ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা। আৰু LPত থাকিব 8,057টা পোষ্ট, আৰু UPৰ কাৰণে থাকিব 1,800 পোষ্ট। কিছুমানৰ অভাৰেজিঙৰো সমস্যা হৈ আছে, আৰু তাৰ ওপৰত আমাৰ কেন্দ্ৰীয় সমিতি এখনে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰাৰো কথা আছে আজি। গতিকে আমি সন্ধিয়ালৈকে গম পাম কি হয়। আপোনালোকে নিশ্চিন্ত মনে থাকক এতিয়া।